হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই আলুৰে বনোৱা কণীৰ দমৰ এটা ৰেচিপি দিম। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই এটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু বটা এচামুচ, কেঁচা জলকীয়া 3টা, ৰেড চিলি এচামুচ, ধনিয়া গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, মিট মছলা এচামুচ আৰু 2টা বইল কৰা আলু লৈছোঁ আৰু 3টা বইল ডিম লৈছোঁ। মই ডিমকেইটা অলপ অকিয়াই লৈছোঁ, তাত নিমখ, হালধি আৰু অলপমান ৰেড চিলি দি সানি লৈছোঁ। এতিয়া মই ডিমকেইটা আৰু আলুখিনি ফ্ৰাই কৰি কাঢ়ি লৈছোঁ। এতিয়া ডিম ফ্ৰাই কৰি থোৱা তেলতে তাত পিঁয়াজ দিলোঁ, অলপমান লৰাই আদা নহৰু পেষ্ট দিলোঁ আৰু নিমখ হালধি আন্দাজমতে দিলোঁ। গোটাই থোৱা মছলাখিনি দি দিলোঁ। এতিয়া অলপ ভাজি তাত গৰম কৰি থোৱা পানীখিনি দি দিলোঁ। এতিয়া পানীখিনি শুকাবলৈ দিলোঁ। পানী শুকাই অহাত তাত ডিম আৰু আলুখিনি দি দিলোঁ। অলপ শুকাবলৈ দি নমাই দিলোঁ। এতিয়া ডিম আৰু আলুৰ দম গৰমে গৰমে ভাতৰ লগত খাব পৰাকৈ হৈ গ'ল। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।